আজি মাংসৰে আৰম্ভ কৰি দিছোঁ দেই। আজি যিহেতু মায়ে মাংস বনাইছে, পিঁয়াজ, তাৰপিছত গৰম মছলা, অকণমান জিৰা, তাৰপিছতে অকণমান হালধি দি ধুনীয়াকৈ মাংসখিনি মিলাই লৈছে। মিলাই তাৰপিছত কেৰাহীখনত তেল নিদিয়াকৈ তাতে দি দিছে। তাৰপৰা ধুনীয়াকৈ অলপ দেৰি ভাজিব। আৰু অলপ সময় ভালদৰে ভজাৰ পিছত এটা ডাঙৰ ডাঙৰকৈ আলু কাটি দিছে। আপোনালোকে সকলোৱে বনাব জানেই, মই মায়ে কেনেকৈ বনাইছে অকণমান সেয়া দেখাই দিছোঁ। তাৰপিছত আলুটো অকণমান সিজাৰ পিছত মায়ে নহৰু আদা খুন্দি থোৱা অলপ দি দিছে। তাৰপিছতে তাতে এটা বিলাহীও কাটি দিছে ডাঙৰ ডাঙৰকৈ। তাৰপিছত সিজিবৰ কাৰণে অকণমান পানী দিছে, মাংসখিনি যিহেতু ডাঙৰ হৈ আছে। আৰু আমাৰ ঘৰত খোৱা মানুহ বহুত কম, দুজনহে, সেই অনুপাতে মাংস বেছিয়ে হৈছে। পানী দি অলপ সিজোৱাৰ পিছত মাংস ফাইনেলি আমাৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে চাব, আমি খাম আৰু এতিয়া ফুল প্লেট লৈ লৈছোঁ। আজিলৈ বাই।